SANGEETA. আজি মই আহিছোঁ ৰুক্মিণী নগৰ ৰংগমঞ্চ ইয়াতে অহাকালিলৈ আমাৰ প্ৰগ্ৰেম আছে আৰু আজি ইয়াতে আমাৰ প্ৰেক্টিছ হ'ব কোৰিওগ্ৰাফিখিনি কৰিব সেইকাৰণে আমি সকলো আহিছোঁ আৰু কোন আহিছে নাজানো কোন আহিছে আমি এতিয়া সকলোকে লগ পাম সকলোকে দেখুৱাম আপোনালোকক তো চাই থাকোঁ আহক এয়া হৈছে আমি প্ৰেক্টিছ কৰিবলৈ যোৱা দিনাখনৰ কিছু দৃশ্য সকলো বিজি সবফালে দেখিছেনে বিজি হৈ আছে সকলোৱে আৰু কেনেকৈ কি কৰা হ'ব সেইখিনি সকলোৱে চাই আছে আৰু এইটো অডিটৰিয়ামটো হয় এয়া হৈছে অজান আকাশ বৰুৱা টিক আমাৰ কোৰিওগ্ৰাফাৰ আৰু এয়া হৈছে প্ৰজাপতি অসমীয়া গহনাৰ স্বত্বাধিকাৰী পল্লৱী হাজৰিকা হেল্ল' ইয়াতে চিত্ৰশ্ৰীকো লগ পালোঁ লাইটটো পৰিছে পিছফালৰ পৰা এয়া আৰু মোৰ চেনেলটোৰ নাম টেষ্ট লাইফ অফ সংগীতা দেই সাবস্ক্রাইব কৰি দিব আমি একেলগে ৰেম্প ৱাক কৰিছোঁ চিত্ৰশ্ৰীৰ লগত সেম গ্ৰুপ চেম গ্ৰুপ খুব ভাল লাগিছে লগ পাই আমাৰ ফাৰ্ষ্ট টাইম বা আগতে এক্সপিৰিয়েঞ্চ আছে নেকি কৰিছোঁ মোৰ ফাৰ্ষ্ট টাইম মই জিটি কৰি দিছোঁ আৰু উপায় নাই ঠিক আছে বাই যিহেতু সেইদিনা আমাৰ প্ৰেক্টিছ কৰা মুহূৰ্তবিলাকৰ ৰেকৰ্ডিং কৰা নহ'ল কোনো নাছিলে আমাৰ ৰেকৰ্ডিং কৰি দিবৰ কাৰণে সেইকাৰণে এইবিলাক মুহূৰ্তবোৰ আমি এনেকৈ ফটো তুলি ৰাখিছিলোঁ এয়া আমাৰ সম্পূৰ্ণ গ্ৰুপটো আছিলে আমাৰ গ্ৰুপৰ আটাইৰে ফটো ৰাখি থৈছোঁ এয়া চিত্ৰাশ্ৰীৰ লগত খুব ভাল লাগিছিল খুব সুন্দৰ মুহূৰ্ত কটাইছিলোঁ আৰু মই সেইদিনা ওলাই যোৱাৰ মুহূৰ্তটো তুলি ৰাখিছিলোঁ ফটো এখন এয়া আমি শ্ব'ৰ দিনা আহি গ'লোঁ মেকআপ মাৰি আধা মাৰি বহি আছোঁ এতিয়া আৰু বাকী আছে অলপ কৰিবলৈ মেকআপ এয়া আমাৰ ষ্টেজটো খুব ধুনীয়াকৈ সজাইছে এয়া প্ৰস্তুতি চলি আছে আমি আগতীয়াকৈ আহি মেকআপ ল'বৰ কাৰণে বহি আছিলোঁ আমি একেলগে বহি আছোঁ কিন্তু আমাৰ সম্পূৰ্ণ মেকআপবোৰ হোৱা নাই আৰু আমি কাপোৰো চেঞ্জ কৰা নাই ইয়াৰ লগত চিত্ৰাশ্ৰীও আছে আৰু লগত আছে নাংচাম তাইও বৰ মৰম লগা খুব ভাল লাগে তাইৰ লগত কথা পাতি এতিয়া এয়া অনুষ্ঠান আৰম্ভ হ'ল বন্তি প্ৰজ্বলন হৈ আছে এয়া এতিয়া আমাৰ অনুষ্ঠান আৰম্ভ হৈ গ'ল আমাৰ ফাৰ্ষ্ট ডিজাইনাৰৰ এয়া আমাৰ শ্ব' চলি আছে এতিয়া এয়া মই এয়া অলপমান ফটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত ধুনীয়া ফটো অলপ আছিলে সেইবাবে আপোনালোকৰ কাৰণেও দেখাইছোঁ ফটোখিনি ফটোশ্বুট কৰাৰ ভাল লাগিছেনে বাৰু ফটোখিনি জুৱেলাৰী প্ৰজাপতি অসমীয়া গহনাৰ পিন্ধিছিলোঁ খুব ধুনীয়া জুৱেলাৰী তেওঁলোকৰ Ladies and gentlemen, please put your hands together for the graceful, the beautiful Preeti Kongana, the showstopper for pure Assamese attire. এয়া প্ৰীতি কংগনা আমাৰ লগত শ্ব'ষ্টপাৰ হিচাপে আছিলে খুব ধুনীয়া প্ৰীতি কংগনা খুবেই ভাল লাগিলে তেওঁৰ লগত এয়া This collection, Karabi Borwa Datta. ডিজাইনাৰৰ ৰেম্প ৱাকত আছিলে এয়া হৈছে আমাৰ ডিজাইনাৰ পিয়'ৰ আছামিজ এটায়াৰ কৰবী বৰুৱা আৰু এয়া প্ৰজাপতি অসমীয়া গহনাৰ স্বত্বাধিকাৰী আৰু আমাৰ মৰমৰ পল্লৱী হাজৰিকা পাটমাদৈ অনুষ্ঠানটো পল্লৱী হাজৰিকাৰে হয় খুব সুন্দৰ মুহূৰ্ত খুব ধুনীয়া প্ৰীতি কংগনাৰ ফটো এয়া হৈছে আমাৰ ছেকেণ্ড ডিজাইনাৰ তেখেতৰ এইটো ডিজাইনাৰৰ কাপোৰ পিন্ধিছোঁ আমি ছেকেণ্ড ৰেম্প ৱাকটো আমাৰ
এয়া ব্লেক মেখেলা চাদৰত মই খুব ধুনীয়া ডিজাইনৰ মেখেলা চাদৰ এয়া দীঘল হাতৰ ব্লাউজ পিন্ধি পেলাই মই এয়া সেকেন্ড ৰেম্প ৱাকৰ আমাৰ কিছুমান মুহূৰ্তৰ ফটো আপোনালোকৰ ওচৰত দিছো দেখাইছো এয়া গীতাৱলী ৰাজকুমাৰীৰ লগত আৰু এয়া মোৰ লগত একেলগে ব্লেক কালাৰত ৰেম্প ৱাক কৰিছিলে কল্পনা খুব ধুনীয়া তাই খুব ভাল লাগিছিলে মুহূৰ্তখিনি অলপ অলপকৈ দেখুৱাই দিছো আপোনালোকক গীতাৱলী ৰাজকুমাৰী দেজানা ৰিমু ভট্টাচাৰ্য আৰু প্ৰজাপতি অসমীয়া গহনাৰ স্বত্বাধিকাৰীৰ লগত এয়া আমি বেক সাইডৰ পৰা এখন ফটো মোক তোলা হৈছিলে Thank you, designer Rimu Bhattacharya. Huge round of applause for the designer. Ladies and gentlemen, please put your hands together once again for none other than Pallavi Hazarika, the jewelry designer for this sequence as well, and she is also the curator of Padma Doi, and this is the season 3. Ladies and gentlemen, please put your hands together for the entire team of models. এয়া হৈছে অনুষ্ঠানৰ শেষত সকলোৱে কৰা ফূৰ্তিৰ কিছুমান মুহূৰ্ত খুব ফূৰ্তি কৰিছিলে সকলোৱে খুব ভাল লাগিছিলে আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই আজি ভাল পালে আৰু আপোনালোকে মোৰ এই অনুষ্ঠানটোৰ সুন্দৰ মুহূৰ্তখিনি উপভোগ কৰিলে এয়া নিৰ্মালী নয়নতৰা মোৰ খুব ভাল ভণ্টি এজনী এনেকৈ মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব মোৰ চেনেলটো লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ